তুমি ৰুমত কি কৰা? মাষ্টাৰ্ছটো তোমাৰ শেষ হ'ল, গতিকে এতিয়া তোমাৰ ৰুমত কি কাম? বহুতৰে মাত্ৰ এটাই প্ৰশ্ন যে মই কি কৰোঁ। মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পাছত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মাত্ৰ এটাই লক্ষ্য যে কিবা এটা কাম হাতত ল'ব লাগিব। গতিকে কাম বিচৰাৰ এই যুঁজখনত ময়ো এজন যুঁজাৰু, য'ত নিজৰ সৈতে যুঁজি আছোঁ, নিজৰ কামবোৰৰ সৈতে যুঁজি আছোঁ। নমস্কাৰ, মই ঈশান কৌশিক আৰু ৱেলকাম টু মিনি ব্লগ। আৰু আজি মই দেখাইছোঁ আচলতে মই ৰুমত কি কৰোঁ। ৰুমত অজস্ৰ কাম থাকে, মই প্ৰতিদিনে এটা এটা কাম উলিয়াই লওঁ, যাৰ ফলত মই নিজে হেল্ডি থাকিব পাৰোঁ, ভালে থাকিব পাৰোঁ। ৰুমত এনেই নাথাকোঁ, মই যিহেতু কাম কৰি থাকোঁ, গতিকে আজি ভাবিলোঁ আপোনালোকক দেখুওৱা যাওক। এয়া ঘৰৰ পৰা অহাৰ পাছতে মই গোটেই ৰুমটো চিজিল কৰিলোঁ আৰু কাপোৰ কেইটামান ধুবলগীয়া আছিলে, সেইকেইটাও ধুই ল'লোঁ, কাৰণ কাম অজস্ৰ আছে। আৰু বহুতে কয় যে মতা মানুহে এইটো নকৰে, মতা মানুহে সেইটো নকৰে, কিন্তু আপুনি পৰিস্থিতিত পৰিলে সকলো কৰিব লাগিব, কিয়নো আপুনি ৰান্ধিবও লাগিব, ঘৰ সাৰিব লাগিব, কাপোৰো ধুব লাগিব। গতিকে সেই সকলোবোৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ হ'লে আপুনি প্ৰতিটো কামেই জানিব লাগিব, প্ৰতিটো কামেই আপুনি শিকিব লাগিব, তেতিয়াহে আপুনি জীৱন যুঁজত জীয়াব পাৰিব। নহ'লে আপুনি অকলে এটা ৰুমত কেনেকৈ ছাৰ্ভাইভ কৰিব বা কেনেকৈ কটাব। প্ৰথম অৱস্থাত ময়ো ৰান্ধিব পৰা নাছিলোঁ, ইমান সমস্যাত পৰিছিলোঁ, কিন্তু লাহে লাহে শিকি বুজি সকলো ল'লোঁ। আৰু কাপোৰ ধোৱাৰ ক্ষেত্ৰতো আগতেতো মায়ে ধুই দিয়ে, কিন্তু এতিয়া এবাৰ ৰুমলৈ অহাৰ পাছত নিজৰ কাপোৰবোৰ নিজে ধুবলৈ শিকিছোঁ, নিজেই কাপোৰ কানি ধুওঁ। আচলতে কাপোৰ কানি ধুই থাকিলে নখবিলাকো চাফা হৈ থাকে। তাৰপিছত আহি গ'ল খোৱাৰ কথাটো। খোৱা বোৱাৰ ক্ষেত্ৰতো বেছিভাগ মই শাক পাচলিয়ে খাওঁ আৰু মাছ মাংস প্ৰায় কমকৈ খোৱা হয়। দেউতাই ঘৰৰ পৰা জালি কোমোৰা দি পঠাইছিল, সেয়েহে আজি ৰান্ধিম মই কোমোৰাৰ সৈতে ভাজি এখন আৰু দালি বনাম, কোমোৰাই দিম তাতো। গতিকে ভাত পাতি ল'লোঁ, জীয়াই থাকিবলৈ হ'লেতো খাব লাগিবই, গতিকে দৈনন্দিন কামৰ ভিতৰত এইটোও এটা মোৰ কাম। গতিকে ভাত ৰন্ধাটো মোৰ দুটা টাইমেই ৰান্ধোঁ, দুপৰীয়াৰ ভাত সাজ আৰু ৰাতিৰ ভাত সাজ মই প্ৰায়ে খাওঁ। ভাত বনাই মই খালোঁ, কিন্তু ক্লিপ লোৱা নহ'ল, কাৰণ ক্লিপছনো কি দেখাম, ভাত চবেই খায়, ময়ো খাওঁ, আপুনিও খায়, গতিকে দেখুৱাবলগীয়া ইমান নহ'ল। কিন্তু তাৰপিছতে ওলাই গ'লোঁ মই মোৰ কামলৈ। ফৰ্ম ফিল আপ আছিল। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।